তারপরে কথা হচ্ছে রাস্তাঘাট আরো অনেক কিছু, কিন্তু আমি দেখছি যে আজকে চুয়াপোতা অনেক নির্বাচনের মানে কোনোবা হারে কোনোবা হারার কারণে কোনোবা জিতে এই সমষ্টি আমার উন্নতির কারণে আমার গ্রাম পঞ্চায়েত কি করেছে, কি করা নাই, আরো কি কৰিব খুজি আছে। তাৰমানে ইয়াত এনেকুৱা হৈছে যে মই বেয়া পাই, মই বেয়া কাম কৰিছো। মোক পাব্লিকে ভোট কিহৰ কাৰণে দিব, তাৰমানে এইটো পাব্লিকৰ বিচাৰটো কৰিব লাগিব। কাৰণ আমাৰ পুৰা বঙাইগাঁও ডিষ্ট্ৰিক্টত যি আমাৰ মুখ্য মানুহ দুজন আছে, এজন আছে MLA আৰু এজন আছে MP, তেখেতে আমাৰ প্ৰধান। তো তেখেতৰ পৰা যদি আমি কিবা কৰিব বিচাৰোঁ, তেখেতক আমাক আনিব লাগিব। মোৰতো ফাৰ্ষ্ট অফ অল 3টা কাৰণ আছে আমাৰ যিটো প্ৰধান সমস্যা। 1 নম্বৰ হ'ল ৰোড, 2 নম্বৰ হ'ল আপোনাৰ লাইট আৰু ড্ৰেনেজ কিছুমান ব্লকেজ আছে। সেইখিনি বস্তুখিনি আমি মানে ফাৰ্ষ্টত সেইখিনি বস্তু আমি কমপ্লিট কৰিম, চেষ্টা কৰিম। আৰু কি উন্নয়ন হোৱা নাই যেটো আপুনি কৰিব বিচাৰিছে? কি উন্নয়ন হোৱা নাই বলতে আমাৰ এইটো পাৰ্টত আমি একোই ফেচিলিটি পোৱা নাই। যোৱা 5 বছৰ ধৰি যি গভৰ্ণমেণ্ট মানে যি মেম্বাৰ ইয়াত থিয় হৈছিল, কোনো ফেচিলিটি বুলি একোই কৰা নাই। আমাৰ আঁচনিবোৰ আহে, কিন্তু একো আমি কেৱল সা সুবিধা পোৱা নাই। সেইখিনি আমাৰ কৰিব লাগিব না। কি ধৰণৰ আঁচনি আপুনি ভাবে? বহুত কিছু না, অকল অৰুণোদয় হ'লে বুলি নহয়। অৰুণোদয় এনেকুৱা এটা বস্তু, AGPও নিবিচাৰে, BJPও নিবিচাৰে। আমাৰ জনসাধাৰণৰ কাৰণে অৰুণোদয়টো। আমাৰ প্ৰধানমন্ত্ৰী আমাক এইটো কোৱা নাই যে AGPৰ মানুহে অৰুণোদয় পাব নাপায়, BJPৰ মানুহে পাব, এইটো কোৱা নাই। অৰুণোদয়টো এটা প্ৰত্যেকটা জনসাধাৰণৰ, গৰীব জনসাধাৰণৰ প্ৰাপ্য। তো কিছুমান মানুহে এনেকুৱা ভাবি আছে যে আমি যদি AGPক ছাপোৰ্ট কৰোঁ তেনেহ'লে আমাৰ অৰুণোদয়খিনি কাটি যাব। এইটো একেবাৰেই ভুল, আৰু এইখিনি বস্তু আজি ছাৰে ক্লিয়াৰ কৰিব। তো গতিকে প্ৰত্যেকটা জনসাধাৰণৰ এইটো মাইণ্ডত ছেটআপ কৰিব লাগে যে আঁচনি বুলিলে সকলো জনসাধাৰণৰ কাৰণে আঁচনি এটা ছেইম ইকুৱেলভাৱে ডিষ্ট্ৰিবিউট হ'ব। তো এইখিনি মইতো লিংক হ'ম, জনসাধাৰণ মই লিংক, খালি লিংক এটা মাত্ৰ ছাৰৰ পৰা বস্তুখিনি আনা আৰু জনসাধাৰণৰ কথাবোৰ মোৰ ওচৰলৈ আহে, এইটো মই এটা লিংকৰ জৰিয়তে ছাৰক যদি মই কওঁ সেইখিনি বস্তু আমাৰ গ্ৰাম উন্নয়ন হ'ব লাগিব। এইটোৱে আমি মানে প্ৰস্তুতি লৈ আছোঁ। বিশিষ্ট ব্যক্তি মাননীয় শ্রীযুত অমলেশ সাঁতরা আমাদের এবার আহিবলৈ উচিত, তেখেতৰ মাত আহিছে, ভাল লাগিছে। নন্দিনী চক্ৰৱৰ্তীক আহিবলৈ অনুৰোধ জনোৱা হৈছে। আহিবলৈ অনুৰোধ জনাইছে।